এটা সুখী বিবাহিত জীৱন এখন গাড়ীৰ দুটা চকাৰ দৰে হৈ পৰে। যদি দুয়োটা চকা ঠিকেই থাকে তেন্তে গাড়ীখন আগবাঢ়ি যায়। এই বিষয়ে চাণক্যই কি কয় জানো আহক। বিশ্বাস আৰু সন্মান। চাণক্যই কৈছে যে বিশ্বাস আৰু সন্মান হৈছে বিবাহিত জীৱনৰ ভেটি। বিশ্বাসৰ বলত স্বামী স্ত্ৰীৰ সম্পৰ্ক সুদৃঢ় হয়। সুখী জীৱনৰ বাবে ইজনে সিজনৰ চিন্তাক সন্মান কৰা উচিত। যদি স্বামী স্ত্ৰী ইজনে সিজনৰ দৃষ্টিভংগীৰ সৈতে একমত নহয় বা কিবা বিভেদ থাকে তেন্তে পৰস্পৰে পৰস্পৰক অপমান কৰাৰ পৰিৱৰ্তে বহি বিষয়টো সমাধান কৰা উচিত। কাৰণ কথা পাতিলে ইজনে সিজনৰ ধাৰণাটো সঠিকভাৱে বুজিব পাৰে। আটাইতকৈ ডাঙৰ সমাধানবোৰ কথাবোৰৰ পৰাই ওলাই আহে। বিবাহিত জীৱনত নাৰীয়ে হওক বা পুৰুষেই হওক দুয়োজনেই সন্মানৰ অধিকাৰী। মনত ৰাখিব, সন্মান দিলেহে সন্মান অৰ্জন কৰিব পাৰে। আত্মসমৰ্পণ প্ৰেম। বিবাহিত জীৱনত প্ৰেম অতি গুৰুত্বপূৰ্ণ। প্ৰেমে বৈবাহিক সম্পৰ্কৰ লিংকটো সংযোগ কৰি ৰাখে। স্বামী স্ত্ৰী যিমানেই ইজনে সিজনৰ প্ৰতি নিষ্ঠাবান হ'ব সিমানেই সম্পৰ্কত তিক্ততা কম হ'ব। সংগীক কেতিয়াও মৰমৰ অভিনয় দেখুৱাব নালাগে। প্ৰেমৰ বাবেই বৈবাহিক জীৱনৰ জৰিডাল বান্ধ খাই থাকে। আনহাতে সমৰ্পণৰ অৰ্থ হ'ল পতি পত্নীৰ ইজনৰ প্ৰতি সিজনৰ সততা।